দৰং জিলাৰ ডেৰমনৈ নিকটৱৰ্তী ঐতিহাসিক বৰেৰী পালাভিঠা ৰঘুনাথ সত্ৰত দেওবাৰে কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান এটি সম্পন্ন হৈ যায়। বৰেৰী সমাজ কল্যাণ যুৱ সংঘৰ উদ্যোগত অঞ্চলটিৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা 4গৰাকী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয়। বেজ ভাগৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ কুমাৰে সঞ্চালনা কৰা সভাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতি শিক্ষক শশাংক হাজৰিকাই অংশগ্ৰহণ কৰি মনোজ্ঞ আলোচনা আগবঢ়ায়। সম্পূৰ্ণ এটা সংখ্যালঘু ভিত্তিক অঞ্চল আৰু এই অঞ্চলটোত তাৰ উদ্দেশ্য আছিল যে এছাম ছাত্ৰ ছাত্ৰীক এছাম গাঁও গয়া বা গাঁও ভেদে এই ছাত্ৰ ছাত্ৰীসকলক পঢ়াব আৰু এই পঢ়োৱাৰ কাৰণে তেওঁলোকে কি কৰিছে মানে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন বস্তুৰ সামগ্ৰী তাত যোগান কৰিছে। আৰু আজি এই সভাখন সম্পূৰ্ণ এটা ব্যতিক্ৰমী এই সভাখনত কৰিব গৈছে যে ইয়াত কিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব আৰু এই ছাত্ৰ ছাত্ৰীসকলক আৰু ভৱিষ্যত উজ্জ্বলৰ কাৰণে এই নামঘৰৰ দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুট হাজৰিকাই আধৰা আৰু অৱসৰী কৃতি শিক্ষক মানিক মহন্তই উদ্বোধন কৰা সভাত বিশিষ্ট সাংস্কৃতিক সংগঠক ৰঞ্জু চহৰীয়া আৰু বৰেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ চন্দ্ৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত কৃতি শিক্ষাৰ্থী ৰাজশ্ৰী ভাৰতী, জুবলি মহন্ত, ডিম্পী নাথ আৰু মৌচুমী নাথক অভিনন্দন জ্ঞাপন কৰা হয়। আনহাতে সঞ্চালকৰ ভাষণত চন্দ্ৰ কুমাৰে আদ্যগুৰু, শিক্ষাগুৰু আৰু দীক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰিবলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায়। মানুহৰ জীৱনত আমি স্বাভাৱিকভাৱে ডাঙৰ হওঁ। এজন শিশুৰ পৰা কৈশোৰৰ পৰা যুৱকৰ পৰা ক্ৰমান্বয়ে আগবাঢ়ি যাব। কিন্তু মানুহৰ অন্তৰত থকা যিবিলাক প্ৰবৃত্তি, ইনষ্টিং বুলি যাক কয় ইংৰাজীত, এই প্ৰবৃত্তিবিলাক কিন্তু ওলোটা। আমি যদি আগফালে যাবলৈ বিচাৰোঁ, প্ৰবৃত্তিবিলাকে আমাক ওলোটাই লৈ যায়। ছাত্ৰটোৱে যেতিয়া পঢ়িবলৈ কিতাপখন ল'ব, তেতিয়া তাক মনত পৰিব লগৰ বন্ধুটো বা বান্ধৱীয়ে কি কৰিছে, মোবাইলটো চাব। সেইবাবে